নমস্কাৰ। আজি লক্ষী পূজাৰ উপলক্ষে মনৰ বতৰৰ ফালৰ পৰা আপোনালোকলৈ বহুত শুভেচ্ছা যাচিলোঁ। অনাগত দিনবোৰ যাতে ভালেৰে পাৰ হওক তাৰে কামনা। আজি লক্ষী পূজা উপলক্ষে এখনি শৰাই আগবঢ়াইছোঁ। প্ৰত্যেক বছৰেই দিওঁ। যিমানখিনি মই জানো সিমানখিনিয়ে কৰি আহিছোঁ। মাথো নিয়মখিনি অকণমান পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকক দেখাই যাম, চাব। বিশেষ তেনেকুৱা একো নাই। সন্ধিয়া সময়তে থাপনাখন ধুনীয়াকৈ সজালোঁ। আপোনালোকক দেখাম তাৰে এটি দৃশ্য। চাই থাকিব আৰু সকলোৱে নিশ্চয় পালন কৰিছেই। মোক জনাব কেনেদৰে আপোনালোকে পালন কৰিলে। ধন্যবাদ। চিমু বাই বাই কোৱা। চাই থাকিব বোলে কোৱা। চাই থাকিব ভিডিঅ'টো আমাৰ, সেইকাৰণে বাই বাই। লক্ষী পূজাৰ থাপনাখন মই মোৰ ৰুমটোতে পাতোঁ প্ৰত্যেক বছৰে। আচলতে লক্ষী পূজাৰ থাপনা কোৱা হয় যে ঘৰৰ ভিতৰত কৰিব লাগে। গতিকে মই এই ৰুমটোৰ ৱাৰ্ড্ৰপটোৰ তলৰ এইখিনি জেগাতে কৰোঁ। প্ৰত্যেক বছৰে কৰি আহিছোঁ। ইয়াতে মই থাপনাখন পাতিম। ৰাতিপুৱা ভালদৰে ঘৰটো মুচিছিলোঁ, তথাপি মই এতিয়া আকৌ এবাৰ এইখিনি মুচি দিছোঁ। এয়া মই এইখিনি ভালদৰে মুচি দিছোঁ। এইখিনি জেগাতে মই পাতিম। আপোনালোকে চাই থাকিব মই কেনেদৰে পাতোঁ। এয়া মই অলপ কৰিব আৰম্ভ কৰিছোঁ। এয়া লক্ষী মাৰ ফটো আৰু তেওঁ ভালপোৱা ফুল, এয়া পাদুকা, তেওঁ চৰণ। আৰু শুনামতে মই লক্ষী মায়ে বগা আৰু ৰঙা ৰংটো ভাল পায় বুলি কোৱাৰ বাবে মই তলত এখন গামোচা দি এয়া ৰঙা কাপোৰ অকণমান দি দিছোঁ। ছাইডত এয়া ধানৰ মুঠি দুমুঠি। আৰু মই এতিয়া অকণমান নিয়মখিনি কৰাৰ আগতে মই অলপ এয়া পানীত এইটো ঘটি মই ব্যৱহাৰ কৰিম আৰু প্ৰত্যেকবাৰে এইটো ঘটিতে কৰি আহিছোঁ। এয়া মই পানীত তুলসী দি অলপ শান্তি পানী ছটিয়াই দিম চাৰিওফালে, যাতে কোনো বিধি বিধান নহয়। এয়া মই এনেদৰে গোটেই ৰুমটোতে শান্তি পানী অলপ ছটিয়াই দিছোঁ। এয়া মোৰ লক্ষী মাৰ ফটো আৰু ইয়াত মালাডাল লগোৱাই হৈ আছে ফটোখনত। এয়া মই থাপনাত ধুনীয়াকৈ মাক বহালোঁ আৰু কাষে বাৰে দিছোঁ মই লক্ষী মাৰ ভালপোৱা ফুল, ৰক্তজবা, অপৰাজিতা আৰু বগা কচন্দা। এই তিনিওবিধ ফুল আমাৰ ঘৰত আছেই, যিহেতু লাগি থাকে। কাষত দিছোঁ মই এয়া পদুমৰ কলি দুইফালে, এয়া বাতিত চাউল আৰু এয়া মাননি পইচা, আৰু ইফালে ধানৰ মুঠি দুইফালে দিছোঁ। আৰু এইটো চাওক, পদুম ফুল ফুলিছে, বগা বগা পদুমীয়া। চাওকচোন ইমান ধুনীয়াকৈ চক্ৰটো আছে, চাওক। এয়া আৰু এয়া হৈছে পাদুকা, লক্ষীৰ পাদুকা। এয়া তামোল পাণ। আৰু এইফালে মই সোঁচাইডে ঘটটো বহাইছোঁ। ঘটত দিছোঁ মই 5পহীয়া আমৰ ঠানি লগত এটা নাৰিকল, আৰু এয়া ঘটত পানী দিছোঁ। দুইফালে স্বস্তিক লগাইছোঁ। এয়া স্বস্তিক। এইফালে ফল দিছোঁ। ফল মূলৰ ভিতৰত এয়া মই কল আৰু আপেল দিছোঁ, আৰু লগত নকুল দানা দিছোঁ, যিহেতু বগা ভাল পায় লক্ষীমাই। আৰু এয়া মই ফুলখিনি ধুনীয়াকৈ কাষত দিছোঁ। এয়া বটাত আছে শ্ৰী শ্ৰী লক্ষী চৰিত্ৰ, আৰু মই এইখন আজি পঢ়িম, যিহেতু পঢ়ি আহিছোঁ, সেইকাৰণে আকৌ আজিও পঢ়িম। তাৰ ওপৰত ফুল দিছোঁ। আৰু মই এয়া লক্ষী মাৰ চৰণ আঁকিবলৈ যত্ন কৰিছোঁ। নাজানো কিমান ভাল হৈছে, কিন্তু চেষ্টা এটা কৰি চাইছোঁ। এয়া দুয়োফালে দিছোঁ। এয়া মই ধূনা মলা ৰেডি কৰি থৈছোঁ। মই যিহেতু চাদৰ মেখেলা পিন্ধি আহি পেলাই চাকি গছ লগাই নিয়মখিনি আৰম্ভ কৰিম, গতিকে তাৰ আগত মই আপোনালোকক এবাৰ দেখাই দিছোঁ। এয়াই হৈছে মোৰ লক্ষীমাৰ থাপনা। এইখন মোৰ লক্ষীমাৰ থাপনা। প্ৰত্যেকবাৰে এইখিনিতে পাতি আহিছোঁ। চেষ্টা কৰিম আগলৈ পাতি যাবলৈ। এতিয়া মই নিয়মখিনি কৰাৰ আগতে যিমান পাৰোঁ দেখাই যাম সৰু সৰুকৈ। আৰু মই এতিয়া ৰেডি
এয়া সন্ধ্যা সময় আৰু দেউতাৰ ফটোখনৰ তলত প্ৰত্যেকবাৰে কৰাৰ দৰে এনেকৈ ধূপ ধূনা দি সেৱা জনালোঁ। আৰু আজি বতৰটো তেনেকুৱা ভাল নহয়, বৰষুণ দিছে, গতিকে বাহিৰত ইমান চাকি লগাব নোৱাৰিলোঁ, হ'লেও কেইগছিমান লগাইছোঁ। আৰু এয়া চৰণ দুখনি আঁকিবলৈ চেষ্টা কৰিছোঁ, লক্ষীমাৰ যেনে তেনে আঁকিছোঁ। আৰু তুলসীৰ গুৰিত এয়া মই চাকি দিছোঁ। ইয়াতো অলপ ধূপ জ্বলাই প্ৰাৰ্থনা কৰি মই বাকীখিনি আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া মই বৰ বেছি নহয় বাৰু, এনেকৈ চাকি কেইগছমান দুৱাৰ মুখত দি মোৰ ৰুমৰ সোমাবলৈ ওলোৱা দৰজাখনৰ ওচৰত এনেকৈ পাদুকা দি আঁকি মই ৰুমৰ পূবফালে থাপনাখন সজাইছোঁ। যিহেতু ইমানো জেগা নাই, গতিকে এনেদৰেই কৰিছোঁ। আৰু এতিয়া মই লক্ষী চৰিতখন পঢ়িম। এয়া অলপ মই লক্ষী চৰিতখন পঢ়িব চেষ্টা কৰিছোঁ। আৰু এইখিনি এনেকৈ মই ভালদৰে কৰিবলৈ যত্ন কৰিছোঁ। কিমান হৈছে বাৰু নাজানো, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা প্ৰাৰ্থনা জনাইছোঁ। আনফালে মাহঁতে শৰাই ভাগিৰ যা যোগাৰবোৰ কৰি আছে। পৰিয়ালৰ প্ৰত্যেকখিনি মানুহেই একেলগে আহি পেলাই প্ৰসাদ খোৱা হয়। এয়া মায়ে ফল মূল আৰু এয়া প্ৰসাদৰ যা যোগাৰ কৰিছে, গোটেইখিনিয়ে লগ হৈ পেলাই কৰে। এয়া খুৰা খুৰী আমাৰ পৰিয়ালৰ সকলোখিনিয়ে আহে, একেলগে খায়। এয়া মাৰ কাষত এয়া সৰু খুৰী, আৰু এয়া শহুৰ দেউতা, আৰু এয়া খুৰাৰ ছোৱালী। এওঁলোক আহিলে ভাল লাগে। আৰু মই বিয়া হৈ অহাৰ পৰা এনেকুৱা পৰিৱেশ এটা পাই আহিছোঁ। এয়া ডাঙৰ খুৰী, সৰু খুৰী প্ৰসাদ খোৱাত ব্যস্ত, এয়া শহুৰ দেউতা। আৰু আমাৰ প্ৰত্যেকবাৰে কি হয়, এনেকেই খাওঁ। এয়া মাজু খুৰা আৰু এয়া সৰু খুৰাৰ লগত নাতি বহি একেলগে প্ৰসাদ খাই আছে। আৰু আমি 4বিধ বগা বস্তু খাওঁ, চিৰা আৰু নাৰিকল ৰুকা আৰু গাখীৰ আৰু চেনি। এই 4বিধ একেলগে প্ৰসাদ খোৱাৰ পিছত সকলোৱে মিলি খাম। আৰু এনেকৈ পূজা ভাগি শেষ কৰিছোঁ। নাজানো কিমান পাৰিছোঁ, কিন্তু চেষ্টা কৰোঁ এনেকেই কৰিবলৈ। এয়া আপোনালোকক দেখাওঁ। এয়া বাতিত এনেকৈ সজাই লৈ সকলোৱে একেলগে খাইছোঁ। এনেকৈয়ে পালন কৰিলোঁ।